নমস্কাৰ। আজি মাঘ বিহুৰ উৰুকাৰ লগতে পোনপ্ৰথমতে আপোনালোকৰ সকলোলৈ মাঘ বিহুৰ শুভেচ্ছা জনাব বিচাৰিছোঁ। আৰু আজিনো কি দেখাম, কি কৰিম, আজি সৰু এটা ভিডিঅ' বনাইছোঁ। আমাৰ গাঁৱৰে ভাইটি কেইটামানে বনাইছে আৰু ভেলাঘৰ, তাৰে কিছু অংশ দেখাব বুলি বিচাৰিছোঁ। লগতে মেজি বনাইছে, প্ৰায় আপোনাৰ 12 ফুটমান ওখ হ'ব, সৰু সৰু, বেছি ডাঙৰ নহয়। গতিকে এইটো ভিডিঅ'ত মই ইহঁতৰ কিছু হেৰি দেখাম বুলি ভাবিছোঁ। ইহঁতি বনোৱা মেজিটোকে দেখাম বুলি ভাবিছোঁ, লগতে ইহঁতৰ ভেলাঘৰটো আপোনালোকৰ আগলৈ আগবঢ়াই দিম বুলি ভাবিছোঁ। আহক আমি ভিডিঅ'টো লৈ আৰম্ভ কৰি গৈ থাকোঁ। আৰু এইকেইজন আমাৰ ভাইটি দেখিছে আপোনালোকে, এই ঘৰৰ ওপৰত বহি আছে। সকলো। কেনেকুৱা মাঘ বিহু ভালেনে? আজি মাঘ বিহু কিহে খোৱা হ'ব? খানাটো কিহে খোৱা হ'ব? মাংস গম পাইছোঁ। নে কি গাহৰি নে ব্ৰইলাৰ? ব্ৰইলাৰ। কওকচোন আপোনাৰ? আমাৰ ভালেই আৰু। আজি আমি ব্ৰইলাৰ মাংসই খানাটো খোৱা ভাল হ'ব। তাৰপৰা এতিয়া আমি এইবিলাক ঘৰ বনালোঁ। আজি ৰাতিকে খাম আৰু। ইহঁতৰ ঘৰটোত এটা কথা দেখিছোঁ, সিহঁতৰ ঘৰটোত উঠি থাকিব পাৰে। এনেকুৱা ৰকম ঘৰ বনাইছে। এনেকুৱা বুলি নকওঁ আৰু, এইটো চিম্পুল ঘৰেই হ'লেও সৰু সুৰা ঘৰ, কিন্তু উঠিব পাৰিছে। লগতে আহক, মেজি বনোৱা হৈ গ'ল নহয় নিশ্চয়? হয়। মেজি বনোৱা হৈ গৈছে ন? আহক মেজিটোৰ বিষয়ে দেখাই দিওঁ। প্ৰায় আপোনাৰ দেখিছে নিশ্চয়? প্ৰায় এইটো 12 ফুট উচ্চতা হ'ব। লগতে 12 ফুট উচ্চতা হ'ব, ওখ হ'ব। এইপিনে খান্দা হৈছে, নিশ্চয় দেখিছে? উঠি যাম আৰু। উঠি দেখাই দিবা নেকি ভাইটি? হয়। ঠিক আছে। এতিয়া আমাৰ আমি শুনৌ বুলি কওঁ আৰু গাঁৱত। উঠি দেখাই দিছে এইটো। ইমান ওখত কৰিছ যে? একেবাৰে মূধললৈকে উঠি যাব, আৰু খৰি জাপো বুলি ক'লে পৰা হয় নহয় বাৰু? হয়। জাপিব লাগিব ন? ঠিকে আছে। তোমালোকে উঠিবা নেকি? এইপিনৰ পৰা উঠিব পাৰিবা দেখোন। হ'ব। আৰু উঠিব নালাগে। হ'ব, ঠিক আছে। গতিকে ৰাইজ, ভাবোঁ মাঘৰ বিহুৰ এই জুইত যোনবিলাক অশান্তি হৈ আছিলে, এই অশান্তি সোপা যেন যায়, মই তাকে কামনা কৰিছোঁ। তাকে এজন উঠি আছে দেখিছে, ওখত। যিহেতু ভিতৰলৈ সোমাই আহিছোঁ মই। ভিতৰলৈ আহিছোঁ দেই। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে, কি ক'ম আৰু, আপোনালোকৰ মনৰ ইচ্ছা। বাই বাই।